वेलकम बैक टू माई चेनेल। आज आमार स्कुल कालचारेल रेली आछे आरो या मोर लगर बाइदेउ रुमिबा। बंधु बान्धवीসকল আজি বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকৰ মাজত। বিশেষ অসুবিধা হৈছিলে, মোৰ বিভিন্ন ধৰণৰ অসুবিধা হোৱাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি এই ভিডিঅ'টো কেনেকুৱা হৈছে জনাব। এফালে চোৱা তোমালোকে। ধুনীয়াকৈ লাইন পাতি থাকা দেই। চাওঁ চাওঁ বিয়া কইনা নেকি? লাই দিয়া কইনা তুমি। অঁ দৰাটো দৰা ক'ৰবাত গৈছে। দৰা ক'ত আহিব লাগিছিলে। ধুনীয়াকৈ আগত চোৱা। লাইন পাতা দেই ধুনীয়াকৈ। বহাগ বিহু আগত আহিব লাগিছিলে। Hey guys, Hello guys, Swapnali's vlog. वेलकम टू माई ब्लॉग एंड আজি মানে কি আছে কালচাৰেল ৰেলী স্কুলৰ এফালে নাঙলৰ ফালে নাঙল লৈ ৰেডি হৈছে আৰু এফালে মহোহো দল অসমীয়া চহা জীৱন দেখাইছে আৰু এইফালে আমাৰ মহোহো দলৰ মহক প্ৰশিক্ষণ দি থকা হৈছে, কেনেকৈ মহোহো গীত গাব লাগে। আমাৰ মেইন প্ৰশিক্ষক চন্দ্ৰমা, আৰু তাই এনেকৈ শিকাই আছে। আগৰ বিহুৰ মেজি লৈ লৈছে ৰেডি হৈছে সত্ৰীয়া সংস্কৃতি বড়ো জনগোষ্ঠী ধুনীয়া লাগিছে দেই ৰাভা জনগোষ্ঠী বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি বহাগ বিহু এফালে তোমালোকে শুনা, যোনে বেনাৰ ধৰিবা ন তোমালোকে আগত থাকিবা দেই। জিকিৰ জাৰি মহো উৎসৱ এফালে দেখাই দিয়া বেনাৰখন। অসমীয়া চহা জীৱন, তাৰপিছত এফালে দৰা কইনা। সেইটো বেনাৰ নাই ন? একো নাই দিয়া, হ'ব আৰু ছাতি লাগিব দৰাটোলে। অঁ ছাতি আৰু কইনা ন দৰাটো খালি অকণ চাপৰ লাগিছে আৰু বৰ মন লাগিছে দেই। আৰু তুমি দৰা ধৰা আৰু তুমি কইনা ধৰা। আৰু এয়া আমাৰ ৰাভা দৰা কইনা দেই। বজাই দিয়া ঢোল বজাই দিয়া। আমাৰ নাচনী কেইজনী ঢোল বজাই দিয়া আকৌ। মাঘৰ বিহু গ'ল। চাই এইফালে চাকি লোৱা, তুমি এইফালে চাই দিয়া। অঁ পাৰ্চি এইফালে আছা ন, তোমাক এতিয়াহে দেখিছোঁ। অতিকৈ চেনেহৰ মুগাৰে মুহুৰা নানাচা নেকি? নাচা আকৌ। বিহু গান নাজানা নি? বিহু গান ইমান ঠাণ্ডা যে ঢুলীয়া। বাগৰুম্বা নাচা নাচা।
ঝুমুৰ আছে আকৌ ঝুমুৰ জাগি জাগি যাওঁ কি আছিলে টানা টানি নাই কৰবে কৰি যাম না মহু কোৱা মহু সেইটো কি হয় তুমি ঘূৰ ঘূৰ কৰি যোৱা তুমি মাছ ধৰি ধৰি যোৱা উৰুলি দিয়া আকৌ বিয়া ন উৰুলি দিব লাগে বিয়া নাম গাব লাগে ৰামচন্দ্ৰ পানী তুলিবলৈ আহিছে ৰাম কৃষ্ণ গাব পাৰে ন তাহাঁতে তোমালোকে বিয়া নাম গোৱা চা দৰাটো কইনাজনী এইফালে চাই দিয়া কইনা ধৰা তোমালোকে বিহু গাই যোৱা মাঘৰ বিহুৰ নাই ইমান ঠাণ্ডা ঠাণ্ডাকে কৈছা যে ৰিবাৰ গৈ যোৱা আকৌ টানা টানি নাই কৰবে নাই নেকি গানটো ঝুমুৰ টানা টানি নাই কৰবে পৰি যাম না আৰু এয়াই আছিল আমাৰ স্কুলৰ শোভাযাত্ৰা কেনেকুৱা লাগিলে আপোনালোকে জনাব ধন্যবাদ